হেল্ল' এভৰিৱান ইমানেই গৰম পৰিছে তাৰমানে কি বুলিনো ক'ম আৰু দেই অকল টেঙাকে খাব মন গৈ থাকে তেতেলী টেঙাৰ আঞ্জা থেকেৰা টেঙাৰ আঞ্জা নেমু টেঙাৰ আঞ্জা আজি আকৌ শাহুমাই ক'লে যে বগৰী টেঙা মাছৰ সৈতে বনোৱা এয়া শুকান বগৰী মই পানীত তিয়াই থৈ দিছিলোঁ তিয়া হোৱাৰ পিছত এনেকৈ মই খচি লৈছোঁ একেবাৰে সহজ পদ্ধতিত বনাইছোঁ কেৰাহীত তেল দিছোঁ তাতে সৰিয়হ কেইটামান দিছোঁ বগা বা ক'লা সৰিয়হ দিলেই হৈ গ'ল তাৰপিছত শুকান জলকীয়া দিছোঁ শুকান জলকীয়াকেইটা ভালদৰে ভজাৰ পিছত মই এয়া তেলতে হালধি দি দিলোঁ হালধিখিনি দিয়াৰ পিছত মই এই শুকান বগৰী যিখিনি মই খচি থৈছিলোঁ সেইখিনি এই তেলতে দি দিম একেবাৰে সহজ পদ্ধতিত বনাইছোঁ ইয়াত একো দিবলগীয়াও নাই পানী অকণমান দিছোঁ নিজৰ সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ ভালদৰে উতল অহাৰ পিছত তাত মাছ কেইপিচ দি দিলে হৈয়ে গ'ল আৰু বগৰী টেঙাৰ মাছৰ জোল আপোনালোকে এনেকৈ খাই পাইছেনে এয়া মই অকণমান সময় ঢাকি থৈ দিছিলোঁ এয়া দেখিছে নহয় ইমান সুন্দৰকৈ উতলি আছে এই উতলাৰ পিছতে মই মাছ কেইপিচ ইয়াতে দি দিছোঁ কম সময়ৰ ভিতৰত বনাব পৰা খুবেই এটি সাধাৰণ ব্যঞ্জন আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টি চাই কেনে পালে জনাব